ইমান সময় লাগে অঁ বনাই না জানো পাই নাই নহয় মুখখন নেদেখা মই দে আৰু দিবলৈ এৰা বিয়াজ বিশাল শইকীয়া এয়া আমি বিয়াজ বিশাল শইকীয়া ঘৰলৈ আহিছে তেওঁ সাজি কাচি ৰেডি যাবলৈ ঢেকীয়াফুল যাবৰ কাৰণে ওলাইছে ব'লা ব'লা চাইকেললৈ যাম আৰু হা সেনেকৈ আহিম আৰু চলো তো আজি ব্লগটো ষ্টাৰ্ট কৰা প্ৰধান কাৰণটো হৈছে আজি আমাৰ গাঁৱত মানে একদম মানুহ এঘৰত একদম আগৰ চুকত একদম আগলৈ যাব লাগিব তেওঁলোকৰ ঘৰত বোলে আজি একদম পবিত্ৰ ঢেকীয়া ফুল পালে বোলে তো তাকে আজি চাবলৈ গৈছোঁ এয়া এক্সপ্ল'ৰাৰ মুখখন নেদেখা লাজ কৰে তো ঢেকীয়া ফুল পৰা আমাৰ ৰাইজে বোলে আমাৰ এই নাঙৰ নামঘৰতে থামহি বুলি কৈছে তো এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰটো চাই লওক ভালকৈ যিয়ে মানুহ ঘৰলৈ যায় তো চাই লওক একদম মানুহ ঘৰ মানে অকলে থাকে অকলে মানে আমাৰ গাঁৱৰে হয় মানে তেওঁলোকৰ কেনে থাকে নাজানো তেওঁলোকৰ ঘৰো একদম ইয়াৰ পৰা যিডোখৰ ঠাইত আছে বহুত মানে জয়াল হয় বোলে জালক চালক ওলাই বুলি কয় সেইবোৰ কৈ দিছোঁ আৰু উভতি বুলি কয় বহুত মানে ঠাইডোখৰ মানে বহুত মানে হাবিৰ মাজত মানে তাত মানে বিশেষকৈ মানুহ নাযায়ে মানে তেওঁলোকে যে থাকিব পাৰিছে তো ভগৱানে তেওঁলোকক মানে কিবা কৃপা কৰিলে তো তেওঁলোকৰ গাঁৱত ঢেকীয়া ফুল ওলাইছে বুলি কৈছে এইটো কোনো চাইণ্টিফিক কাৰণো থাকিব পাৰে ঢেকীয়া ফুলৰ কথা কাৰণ ঢেকীয়া ফুল তেনেকৈ নগজে ঢেকীয়া ফুল গজিবলৈ বহুত মানে পাহাৰীয়া ঠাইত গজে বুলি শুনিছোঁ তো আমাৰ গাঁৱতে ওলাইছে তো আপোনালোকক দেখাবলৈ আহিছোঁ তো এক প্ৰকাৰে আমাৰ এই মানুহবোৰৰ কাৰণে মানে আমাৰ বৈষ্ণৱ ধৰ্ম বা মানুহসকলৰ কাৰণে ঢেকীয়া ফুল বহুত পবিত্ৰ বুলি কয় তো এয়া পথাৰ মাজে মাজে আহি আছোঁ আৰু দেখাবলৈ তো ফ্ৰেণ্ডছ আহি গৈ আছোঁ চব মাইক চাইকেলতে আহিছোঁ আহি ভাই চাহাব ৰাস্তাটো বহুত ভাল নহয় খালি বন আছে খালি বহুত দিগদাৰ আছে যাবলৈ এয়া আমি পামহি আৰু এতিয়া অলপ আছেগৈ একদম মানে হাবিৰ মাজতো তো অকণমান ৰাতি আহিবলৈ অকণমান ভয় লাগে কিন্তু তেওঁলোক কেনেকৈ থাকিব পাৰিছে নাজানো তই চাই লওক মোকে চাই লওক আহি পামহি আৰু এতিয়া ভিডিঅ'টো খালি আজি বেছি দীঘল নহয় 6 মিনিট বা 5 মিনিটৰ ভিডিঅ' হ'ব আৰু কি বুলি কয় বিশেষ ডিটেইলছ নিদিওঁ কাৰণ ঢেকীয়া ফুলৰ চাইণ্টিফিক কাৰণটো গুগলত আপোনালোকে চাৰ্চ কৰি ল'ব কিন্তু মই চাইণ্টিফিক কাৰণ নেদেখাওঁ তো এই ফ্ৰেণ্ডছ এইগৰাকী হৈছে মানুহ ঘৰৰ য'ত ঢেকীয়া ফুল পাইছে এইফালে চাওক এইফালে অকল হাবিহে আছে এইফালে বৰগছ এজোপা আছে অকল হাবি আছে এইফালে মুকলি মানে কিবা বিপদ হ'লে মানে চিঞৰিলেও মানে কোনো মানুহ আহিব নোৱাৰাকৈ একদম এনেকুৱা ঠাইত আছে তেওঁলোক এইফালে তেওঁলোকৰ খেৰৰ ঘৰটো তো আমি ভিতৰলৈ যাওঁ ব'লক তো বন্ধুসকল আমি কি বুলি কয় মানুহ ঘৰলৈ নোসোমালোঁ ডাইৰেক্ট গুচি আহিলোঁ এনেকুৱা ঢেকীয়া ফুল চাবৰ কাৰণে তো আমি গৈ আছোঁ একদম হাবিৰ মাজে মাজে মানে হাবি বুলিয়ে ক'ব লাগিব কাৰণ মানুহৰ ঘৰ নায়েই তো আমি গৈ আছোঁ ঢেকীয়া ফুল চাবৰ কাৰণে মাটিৰ সৈতে আছিলে ন কাটি নিলা নে কিনো ভাঙিলো গুৰিত আছিলে গুৰিত এইটুকা ঢেকীয়া পালে চাবি দিয়ে তো বন্ধুসকল এইগৰাকী ঘৰৰ মানে কি ক'ম এতিয়া ঘৰৰ কি ক'ম ঘৰৰ গৃহিণী হয় তেওঁ কালি ৰাতি কেইটা বজাত পাইছিলে গোটেই কাহিনীটো ভালকৈ কৈ দিয়ক আপুনি কেনেকৈ পাইছিলে নৈ আছে যোৱা ৰাস্তাটো এইটো হয় নাই তাৰপিছত কাপোৰ ধুবলৈ যোৱাৰ পিছত কাপোৰ ধুই আহি আকৌ পানী নেক্সট টাইমত তাৰমানে পানী আনিবলৈ অহাৰ পিছত তাৰমানে বহুত সময় লক্ষ্য কৰি আছোঁ আৰু এইটো ঢেকীয়া ফুল হয় নহয় লক্ষ্য কৰি থকাৰ অৱস্থাৰ পিছত তাৰমানে মন পৰিলে যে এপাহ হয় নেকি বুলি কৈ মানে অঘালি ছিঙি লৈ আহিলোঁ তাৰপিছত তেনেকৈ লৈ আহি মানে মই টেবুলতে থৈ দিয়া থাকিলে খুব বেছি পানীও পঙি আছে এতিয়া কিবা কৰিম বুলি ভাবিছে নেকি ফুলপাহ
ফুলপাহ কি কৰিম গোটাই দিম চমজাই দিম আৰু ন নামঘৰত তেনেকৈ বুলি ভাবিছোঁ এতিয়া ক'ত আছে ফুলপাহ ফুলপাহ এতিয়া ঘৰতে আছে বোলো দেখাব বলক এয়া আমাৰ ঘৰৰ গৃহিণীয়ে তেওঁ ক'লে যে এনেকৈ তেনেকৈ পালে তো এতিয়া আৰু ডিটেইলছনো কৈ দিম আৰু কোনো চাইণ্টিফিক কাৰণ নকওঁ কাৰণ চাইণ্টিফিক কাৰণ ক'বলৈ গ'লে ইয়াত কোনো ধৰ্মৰ কথা নাহিব কাৰণ ঢেকীয়া ফুল ফুলে বহুত ৰেয়াৰ বস্তু হয় পাহাৰীয়া ঠাইত ফুলে বা এনেকুৱা কিছুমান ঠাইত ফুলে তো সেইটো কথা ক'বলৈ গ'লে বহুত কিবা কিবি হৈ যাব কিন্তু আমাৰ অসমত বিশেষকৈ ধৰ্মৰ ফালৰ পৰা চাবলৈ গ'লে মানে ঢেকীয়া ফুলটো বহুত পবিত্ৰ বুলি কোৱা হয় তো ঢেকীয়া ফুলটো পবিত্ৰ চাবলৈ গ'লে আমাৰ অসমত মই তেনেকৈ ভিডিঅ' মই পোৱা নাই আমি ঢেকীয়া খোৱা বৰনামঘৰতে দেখিছোঁ তো আমাৰ গাঁৱতে ওলাই আছে তো এতিয়া তেওঁলোকৰ ভিতৰলৈ গৈ আছোঁ ঢেকীয়া ফুলটো চাম আপোনালোকক কিছুমান ক্লিপ দেখুৱাম তো আজি ভিডিঅ'টো এনেকৈ শেষলৈকে চাই থাকক ধন্যবাদ এইগৰাকী গৈছে মানুহ ঘৰ ভালকৈ দেখাই দিওঁ আৰু এইটো মালিক কৃষ্ণ তো বন্ধুসকল সোমাই গৈছোঁ এয়া ঘৰৰ মালিক এয়া কৃষ্ণ ৰাতিপুৱা মানে 12টা ঠিক 12টা বজা নহ'লে নেকি ৰাতিপুৱা হেৰি এয়াই প্ৰভু অকল ইয়াতে ঢেকীয়া ফুলপাহ আছে আঙুঠিব নাপায় তো এতিয়া অলপ কাঢ়ি লওঁ কি মনো চুবলৈ নাই ৰিক্স ল'বলৈ নাই ধুনীয়াকৈ খাই লওঁ সেইটো কাঢ়ি লওঁ চব দোকান নামঘৰতে চমজাম ন তো বন্ধুসকল এওঁলোকে কৰাৰ কাৰণে চাওক ঢেকীয়া ফুলপাহ মই তুলি লৈ আনিলোঁ হাতলৈ তো এইটো ওজনটো খুব বেছি 16-15 গ্ৰামমান হ'ব ভালকৈ চাই লওক হ'ব নাই 15 গ্ৰাম তো আকৌ থৈ দিওঁ তো বন্ধুসকল এইবাৰ ফুলপাহ আছিলে তো কৈ দিওঁ যে এইপাহ যদি নামঘৰত থ'বলগীয়া হয় তেতিয়াহ'লে এইপাহ খুব বেছি এসপ্তাহ থাকিব যদি আপোনালোকে ভালদৰে সংৰক্ষণ নকৰে এইখন লওক যদি ভালদৰে থয় তেতিয়া আপোনালোকে চিচা ফ্ৰেমত থ'ব লাগিব ঢেকীয়াখোৱা বৰনামঘৰৰ দৰে তো এয়া কোনে দান দিয়া সেইটো ৰাইজে মানুহে কি কৰে সেইটো আপোনালোকৰ কথা আৰু বুজিলে না এতিয়া কি কৰিম বুলি ভাবিছে নামঘৰত দান দিম বুলি ভাবিছোঁ কিবা এটা কৈ দিয়ক আকৌ ভিডিঅ'ত কিবা এটা কৈ দিয়ক নামঘৰতে দিম বুলি ভাবিছোঁ তাৰমানে আৰু কিবা এতিয়া ধৰি লওক ৰাইজে আলোচনা কৰি লওঁ কৈছে কৰি মেলি এই 2 দিনমান এতিয়া ইয়াতে ৰাখিম ৰাখি মেলি তাৰপৰা ৰাইজক চলে ঠিক আছে ভিডিঅ' ক্লিপটো লৈ লৈছোঁ তো বন্ধুসকল মই আকৌ যাম বুলি ভাবিছোঁ ঠাইডোখৰলৈ ভালকৈ এবাৰ চাই লওঁগৈ তেওঁলোকে ঢেকীয়া ফুলপাহ ক'ত ওলাইছিলে কাৰণ কি বন্ধুসকল কি বুলি কয় মই কৈ দিওঁ যে তেওঁলোকে যে ঢেকীয়া ফুলপাহ পাইছিলে মই সেই ঠাইডোখৰলৈ আকৌ আহি গৈছোঁ এবাৰ চাই যাওঁহি বুলি ভাবিছোঁ কাৰণ তেওঁলোকে ইমান দূৰলৈ চব পানী আনিবলৈ যায় ইমান দূৰলৈ যায় ঘৰলৈ খাবৰ বাবে পানী আনিবলৈ যায় কিন্তু এইডোখৰ ঠাইততো কেনেকৈ তেওঁলোকে পালে বাৰু কেনেকৈ মানে ইমান ঢেকীয়া আছে কেনেকৈ লক্ষ্য কৰিলে মই বুজি পোৱা নাই এইডোখৰতে মই ওচৰলৈ গৈ লৈছোঁ চাওক না এডোখৰ ঠাইতে তেওঁলোকে পাইছিলে মানে কেনেকৈ দেখিলে মই বুজি পোৱা নাই দেই কাৰণ ইমান ঢেকীয়া আছে তেওঁ কেনেকৈ লক্ষ্য কৰিলে মই সেইটোৱে মই আচৰিত পাইছোঁ কাৰণ এইটো ভগৱানৰ কিবা বুলি ক'ব লাগিব কাৰণ তেওঁক দেখুৱাই দিলে যে ইয়াত ঢেকীয়া ফুল আছে বুলি তো ইমানে তো সেইটোৱে আৰু এয়া হ'লে বাহনী আছে তেওঁলোকৰ বাহনী তেওঁলোকৰ ঘৰ নহয় চাগে কাৰণ তেওঁলোকৰ এইটো নিজৰ মানে ঘৰ নহয় তেওঁলোক মানে নিজৰ মানে স্থায়ীকৈ তেওঁলোকৰ বাসস্থান নাই তো তেওঁলোকে এইটো কথা গ্ৰেজিং বুলি কয় গ্ৰেজিং বুলি কয় তো তেওঁলোকে ইয়াতে ঠাই লৈছেহি মানে ইয়াত মানুহ থাকিব নিবিচাৰে কাৰণ মানুহ থাকিব নিবিচাৰে মানে এনেই তেওঁলোকেও কয় যে কিবা ওলাই বুলি কয় জাল বাঘ ওলাই বোলে আমাৰ ইয়াতো থাকেই আৰু এনেকুৱা ঠাইবোৰত ওলাই বুলি নিয়ে তো সেইবোৰ নহ'ব পাৰে কিন্তু তেওঁলোকৰ ঠাইডোখৰবোৰ জয়াল হয় তো কিবা বিপদ হ'লেও তেওঁলোকৰ কাৰণে বহুত দিগদাৰ হ'ব তো আৰু 2 নম্বৰতে আমাৰ এই গাঁওখনৰ নাম চুকানজান লাহিং চুকানজান তো আমাৰ গাঁৱত এইটো পালে তো সেইটোৱে ভিডিঅ'টো কেইটা মহিয়ালি আছে ইয়াত কেইটা মহিয়ালি আছে 1 2 3 4 অঁ 5টা আছে 6টা আছে ইয়াতে ঘৰ তই পাৰিবি না কৈ দে লাজতে ভিডিঅ'
আগলে আছে আমি দেখা আগলে আছে নহয় আগতটো আছে দা আমি দেখাত ইয়াত ইয়াত তিনিটা আছে কিন্তু অঁ ইয়াত হেৰি পুতুলৰ বাপেকতে মাৰিটো কি আছিলে আৰু জীয়াই থকা মানুহ মাত্ৰ 3টাহে আছে ইয়াত থকা মানুহ তিনিটাই তই আৰু পাৰিবি তই দম আছে যদি এইডোখৰ বিচাৰিছিলে হেৰিয়ে নাই দিয়াৰ কাৰণে মাতি এইডোখৰ হেৰি মাতি এই লেবাৰ মাতিহে অঁ এইফালে দিল্লীও বিচাৰিছিলে ইয়াত ঘৰ ল'বলৈ দিল্লী বাবু দা ক'লে আহিছে কুকুৰ দুটা পুহিছে অ হৈছে নেকি এতিয়া হৈছে এতিয়া নামঘৰত ক'ত চাব তই ভিডিঅ' বনাই থাক আমাৰ গাঁওখন নাম কি শুকানজলীয়া গাঁৱত ঢেকীয়া ফুল ওলাইছে ৰাইজ ঢেৰ হৈছে চাবলৈ আপোনালোকে আহে যদি আহক চাই যাওকহি কৃষ্ণ কৃষ্ণ হ'ল নাই হ'ল খালে ইউটিউবত দেখিব দি দে তোৰতো থাক তো বন্ধুসকল এইটোৱে আৰু ভিডিঅ'টো আহিছিলে তেওঁলোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব তো বিশেষ তেনেকৈ দেখাবলগীয়া একো নাছিলে খালি মই ঢেকীয়া ফুলপাহ দেখাম বুলিয়ে ভাবিছোঁ তো এইটোতো বহুত এটা ডাঙৰ কণ্টেণ্ট বুলিয়ে ক'ব লাগিব কাৰণ ঢেকীয়া ফুলটো ইমান সহজতে নাপায় এইটো তো আজি আপোনালোকৰ ভিডিঅ'টো দেখুৱাই দিলোঁ তো আপোনালোকে যদি কি বুলি কয় ক'ৰবাত যদি এনেকুৱা ঢেকীয়া ফুল দেখিছে তো আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰি জনাব তো এতিয়া বেলেগ দেখাই দিছোঁ মই চাই খাওঁ কিখন মানুহৰ পথাৰ গছৰ লগত ঘৰটো চাওক না